আসসালামু আলাইকুম। যোৱাকালি শিক্ষামন্ত্ৰী ৰুনুজ পেগু ডাঙৰীয়াই যেতিয়া সংবাদ মাধ্যমৰ আগত HSLC আৰু HSৰ মূল্যায়ন পদ্ধতিৰ বিষয়ে ৰাজহুৱা কৰিলে, তেতিয়া তেখেতে সংবাদ মাধ্যমৰ আগত জনাইছে যে HSLC আৰু HSৰ যি মূল্যায়ন পদ্ধতি, এই পদ্ধতিয়ে হেনো ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ সহায় নকৰে। তেওঁলোকে ৰাজ্য চৰকাৰৰ চাকৰি যেনে টেট বা আন ডিপাৰ্টমেণ্টৰ যিবোৰ চাকৰি, য'ত নেকি HSLC আৰু HSৰ মাৰ্কশ্বিট যোগ হয়, তাত ছাত্ৰ ছাত্ৰীসকলক কোনো সহায় নকৰে এই মূল্যায়ন পদ্ধতিয়ে। এতিয়া আৰু যদি তেখেতে আৰু কৈছে যে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ভাবে যে ভৱিষ্যতে কোনো তেওঁলোকে চাকৰি কৰিব, তেনেহ'লে তেওঁলোকে বিশেষভাৱে অনুষ্ঠিত কৰা পৰীক্ষাত তেওঁলোকে বহিব লাগিব। আকৌ তেওঁলোকে HS বা HSLC পৰীক্ষা তেওঁলোকে বহিব লাগিব আৰু তাতে তেওঁলোকে উত্তীৰ্ণ হ'ব লাগিব। এতিয়া ৰুনুজ পেগু ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন যে এই ছাত্ৰ ছাত্ৰীসকলক যদি উত্তীৰ্ণ কৰাই দিয়া হৈছে, তেনেহ'লে তেওঁলোকক এখন ভেলিড মাৰ্কশ্বিট দিয়াত অসুবিধা ক'ত? দ্বিতীয়তে কথা হৈছে, তেখেতে কৈছে যে টেটত বহিবৰ কাৰণে নতুনকৈ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাত তেওঁলোকে পাছ কৰিব লাগিব। আমি ক'ব বিচাৰিছোঁ, যদি টেটত বহাৰ কাৰণে যদি এতিয়া মূল্যায়নৰ জৰিয়তে যি মাৰ্কশ্বিট দিয়া হয়, সেই মাৰ্কশ্বিটে যদি ভেলিড কৰি দিয়া হয়, তাতে অসুবিধা ক'ত? কিয়নো টেট পৰীক্ষাই হওক বা আন চাকৰিৰ পৰীক্ষাই হওক, তাতে লিখিত যি পৰীক্ষা হ'ব, সেই লিখিত পৰীক্ষাত পাছ কৰিব লাগিব। টেটৰ চাকৰিয়ে হওক বা আন চাকৰিয়ে হওক, তাতে লিখিত পৰীক্ষাত পাছ কৰি সেই ৰেচপেক্টিভ চাকৰিৰ কাৰণে এটা পৰীক্ষা, লিখিত পৰীক্ষা হ'ব আৰু সেই পৰীক্ষাত যিহেতু পাছ কৰিব লাগিব, গতিকে এতিয়া যদি তেওঁলোকক মাৰ্কশ্বিটখন ভেলিড কৰিও দিয়া হয়, তথাপি বিশেষ কোনো অসুবিধা নহ'ব। তৃতীয়তে কথা হৈছে, যদি এই ছাত্ৰ ছাত্ৰীসকলক আকৌ পৰীক্ষাত বহিবলৈ বাধ্য কৰোৱা হয়, তেনেহ'লে তেওঁলোকে মানসিকভাৱে যথেষ্ট চাপত পৰিব। তেওঁলোকৰ মানসিক প্ৰেছাৰৰ কাৰণে তেওঁলোকৰ পৰীক্ষা ভাল নহ'বও পাৰে, এনেকুৱা এটা সম্ভাৱনা নথকা নহয়। উদাহৰণস্বৰূপে এজন ছাত্ৰ বা এজনী ছাত্ৰী যেনিবা তেওঁ HSLC পাছ কৰাই দিয়া হৈছে, তেখেতক মূল্যায়নৰ জৰিয়তে তেখেতে হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন লৈছে। তেখেতৰ হায়াৰ ছেকেণ্ডেৰী পঢ়া আছে আৰু এইফালে তেখেতে মেট্ৰিকৰ পঢ়াও পঢ়িব লাগিব। আৰু ইমানখিনি পঢ়াৰ পিছত তেখেতে মেট্ৰিকৰ ৰিজাল্ট ভাল নহ'বও পাৰে, যেতিয়া মেট্ৰিকত বহিব ভাল নহ'বও পাৰে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে এনেকৈ প্ৰেছাৰ দিয়াৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীসকলক এখন ভেলিড মাৰ্কশ্বিট দিয়ক আৰু তেওঁলোকে যাতে ভালকৈ পঢ়িব পাৰে তাৰ এটা সুব্যৱস্থা কৰি দিয়ক। ধন্যবাদ।